লৈ পেলাই আমি অলৰেডি তৎপৰ হৈ গৈছোঁ। আমাৰ 40টা সমষ্টিত আমি যুৱ শাখাৰ হৈ পেলাই আমি আমাৰ কৰ্মশালাটো আমি পাতি আছোঁ আৰু প্ৰতিখন সমষ্টিত আমি দেখিছোঁ যে আজি যুৱকবিলাক খুব জাগ্ৰত হৈ গৈছে। যুৱকবিলাকে আজি এটা পৰিৱৰ্তন বিচাৰিছে। গোটেই BTC বাসী যিমান যুৱক যুৱতীবিলাক আছে তেখেতসকলে এটা পৰিৱৰ্তনটো বিচাৰি পেলাই এটা ভাল চৰকাৰ, এটা গুড গভৰ্নেন্সটো বিচাৰি পেলাই আজি বহুতে মানে UPPL দলত বহুতো শিক্ষিত ল'ৰা ছোৱালীয়ে আজি UPPL দলত যোগদান কৰিছে। কাৰণ এটাই যে যোৱা 17 বছৰত BPF চৰকাৰ বা হাগ্ৰামা মহিলাৰী চৰকাৰে আমাৰ এডুকেটেড যুৱক যুৱতীবিলাক বা শিক্ষিত যুৱক যুৱতীবিলাকক কোনো কৰ্মসংস্থাপন দিব পৰা নাই। যি জব অপৰচুনিটি যি কৰ্মসংস্থাপন দিব আছিলে এইটো মানে যোৱা 17 বছৰত তেখেতে কৰিব পৰা নাই। সেইকাৰণে BTC বাসী যিমান এডুকেটেড বা আমাৰ যিমানবিলাক মানে যুৱক যুৱতী আছে তেখেতসকলে এটা পৰিৱৰ্তন বিচাৰি এটা মানে আশাটো ৰাখি পেলাই যে UPPL চৰকাৰ গঠন কৰিলে আমাক কৰ্মসংস্থাপন দিব, এই এটা আশাটো ৰাখি পেলাই আজি বহুত শিক্ষিত ল'ৰা ছোৱালী বা যুৱক যুৱতীসকলে UPPL দলত যোগদান কৰিছে। আগন্তুক যি BTC যি ইলেকশ্যন ইয়াত আমাৰ 40টা সমষ্টিত আমি পাৰ্টি প্ৰদান কৰিছোঁ। 40টাৰ ভিতৰত আমি 30টাটো আমি জিকিবৰ কাৰণে সক্ষম হ'ম, এইটো আমাৰ খুব মানে আমাৰ বিশ্বাস আছে। কিয়নো যোৱাবাৰতকৈ এইবাৰত মানে যুৱক যুৱতীসকলে যি নিচিনা আমাৰ দলত যোগদান কৰিছে বা আই মাতৃসকল মহিলাসকল যেনেকৈ আমাৰ দলত যোগদান কৰিছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে UPPL দলটো আঁকোৱালি ল'ব পাৰিছে, এইটো চাই পেলাই খুব এটা পজিটিভ ৰেছপন্সটো আমি পাইছোঁ। বা UPPL দলক আজি মানুহবিলাকে যেনেকৈ আঁকোৱালি লৈছে আমাৰ এটা বিশ্বাস আছে যে সকলোৱে এটা পৰিৱৰ্তনটো বিচাৰিছে আৰু এই পৰিৱৰ্তনটো আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত তেখেতৰ লিডাৰশ্বিপত আমাৰ আশা আছে যে আমি সঁচাকৈ এই পৰিৱৰ্তনটো আমি আনিম আৰু এটা নিকা আৰু দুৰ্নীতিমুক্ত চৰকাৰটো আমি পাবৰ কাৰণে সক্ষম হ'ম। BPFৰ বিৰোধে আমাৰ কোনো অস্ত্ৰ হিচাপে আমাৰ কোনো এনেকুৱা কিবা নাই। আমি কোনো এটা নেগেটিভ পইণ্টটো লৈ পেলাই আমি কেম্পেইনত নামা নাই। আমাৰ যি এটিটিউড আমি এটা পজিটিভ বা কনষ্ট্ৰাকটিভ এটা পজিটিভ এটিটিউডটো লৈ পেলাই আমি কেম্পেইনত নামিছোঁ। এইটো হ'ল যে অনাগত দিনত আমি কেনেকৈ এটা মানে ভাল চৰকাৰ গঠন কৰিব পাৰোঁ আৰু আমাৰ ৰাইজক আমি কেনেকৈ ন্যায় দিব পাৰোঁ, এইটোৱে আমাৰ মূল মানে অস্ত্ৰ হিচাপে আমি ব্যৱহাৰ কৰি বা কেম্পেইনত আমি নামিছোঁ। BTC বাসীক মই এইটোৱে আহ্বান কৰিব বিচাৰিম যে 2020 চনৰ যি BTC ইলেকশ্যন ইয়াত যাতে ৰাইজে সকলোৱে সজাগ হৈ পেলাই এটা ভাল চৰকাৰটো আনিবৰ কাৰণে এটা পৰিৱৰ্তনটো আনিবৰ কাৰণে যাতে সকলোৱে সজাগ হৈ পেলাই UPPL দলত মানে ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই আমাক জয়যুক্ত কৰাত সহায় কৰে যাতে আমি এটা ভাল চৰকাৰটো পাবৰ কাৰণে সক্ষম হয়। এই মেজিক নাম্বাৰ পোৱা নোপোৱা এইটো পিছৰ কথা হ'ব। ৰিজাল্টৰ পিছত কাৰ লগত এলায়েন্স হয় নহয় এইটো ইলেকশ্যন ৰিজাল্ট পিছত এইটো আমি ডিচাইড কৰিম। কিন্তু আমাৰ বিশ্বাস আছে যে আমাক যি চৰকাৰ গঠন কৰিবৰ কাৰণে যি মেজিক নাম্বাৰ যি 21টা সমষ্টিত আমি জিকি আহিব লাগে ইয়াতকৈ বেছি আমি পাম।